8-9 গুণ বেছিহে হ'ব বিজেপিৰ কাৰ্যালয়টো। তেখেতসকল কি স্তৰলৈ যাব পাৰে যে অখিল গগৈ ডাঙৰীয়াৰ ঘৰটোতকৈ 8-9 গুণহে বেছি তেওঁলোকৰ কাৰ্যালয়টোৰ খৰচ হৈছে। তাৰমানে অখিল গগৈ ডাঙৰীয়া কিমান ডাঙৰ এটা অট্টালিকাৰ মালিক। মই আজি এই সংবাদমেলৰ পৰাই পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰত্যাহ্বান জনাইছো, তেওঁ কোনটো চেনেলত বহিব, মুখামুখিকৈ বহিম যে পবিত্ৰ মাৰ্ঘেৰিটাৰ সম্পত্তি আৰু আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ সম্পত্তিৰ মাজত তুলনা হওক। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া এজন দায়িত্বশীল সাংসদ হৈ তেখেতে ইমান এটা বাতুলামি কথা কৈ ইমান এটা পাতল মন্তব্য দিয়াটো অতি দুৰ্ভাগ্যৰ কথা। তেখেতে জনা উচিত যে অখিল গগৈ ডাঙৰীয়াৰ যিটো চানমাৰী পাহাৰৰ দাঁতিত যিটো ঘৰ, সেই ঘৰটো এক কথাও নহয়, 14 লেচা মাটিৰ তেখেত গৰাকী। আৰু তেখেত গৰাকী মানে তেখেতৰ পত্নী। তেখেতৰ পত্নী এগৰাকী অধ্যাপিকা হয়, এখন কলেজৰ অধ্যাপিকা হয়। আৰু যিদিনাখন মাটিটো তেখেতে মানে লওঁতে মই নিজে উপস্থিত আছিলো, যে এডভোকেটে কৈছে যে গভৰ্ণমেণ্ট ভেলু ইমান, দলিল কিয় ইমান টকাৰ কিনিব লাগে? কৈছে নাই, দলিল ভেলুটো বেছি দেখাব লাগিব, নহ'লে লোনটো আমি মানে মাটিটো কিনিবৰ কাৰণে 50 লাখ টকা মাটিটো কিনিবৰ কাৰণে আমি লোন নাপাম। 56,000 টকাকৈ ইনষ্টলমেণ্ট দিয়ে তেখেতৰ পত্নীয়ে নিজৰ দৰমহাৰ পৰা। আৰু তেখেতৰ ৰিটায়াৰমেণ্টৰ লাষ্ট যিটো মাহ, সেইদিনালৈকে আপোনালোকক নকওঁ, মই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছো, আপুনি বেংকত যাওক, বেংকত যাই খবৰ কৰক যে তেখেতৰ পত্নীৰ লাষ্ট মাহলৈকে তেখেতে ইনষ্টলমেণ্ট দিব লাগিব। আৰু অতি পবিত্ৰ মাৰ্ঘেৰিটাক আৰু এটা কথা দেখাই দিওঁ যে অখিল গগৈ ডাঙৰীয়াৰ এইটো হ'ল ঘৰ। আপোনালোকে যদি পাৰে অলপ জুম কৰি দিব। এটা টিঙৰ একচালীয়া ঘৰ, এটা 14 লেচা মাটিত। আজি প্ৰত্যাহ্বান জনাইছো যে মুখ্যমন্ত্ৰীৰ ৰান্ধনীৰ, মুখ্যমন্ত্ৰীৰ পিয়নৰ, মুখ্যমন্ত্ৰীৰ পিয়ে পবিত্ৰ মাৰ্ঘেৰিটাৰ নালাগে। মুখ্যমন্ত্ৰীৰ পত্নীৰ হয়, এটা কথা স্বীকাৰ কৰিব লাগিব যে মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকাধীন স্কুলতকৈ কিন্তু 8-9 গুণ কম দামৰ হ'ব তেওঁলোকৰ কাৰ্যালয়টো, সেইটো স্বীকাৰ কৰোঁ। তেওঁৰ যিটো এটা ইণ্টাৰনেশ্যনেল স্কুল এখন আছে, তাতকৈ 8-9 গুণ কম হয় তেওঁৰ পত্নী। কিন্তু মই নালাগে পবিত্ৰ মাৰ্ঘেৰিটাৰ সম্পত্তিৰ লগত তুলনা কৰিব নালাগে, মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ লগত তুলনা কৰিব নালাগে। এই সংবাদ মাধ্যমৰ পৰা প্ৰত্যাহ্বান জনাইছো যে মুখ্যমন্ত্ৰীৰ ৰান্ধনী, মুখ্যমন্ত্ৰীৰ পিয়ে, মুখ্যমন্ত্ৰীৰ পিয়নৰ সম্পত্তিৰ লগত আজি তেওঁলোকে তুলনা কৰক। ক'ত মাতে আমি তাক প্ৰত্যাহ্বান জনাইছো।